কোনো এজন অভিনেতা বা অভিনেত্ৰী এগৰাকীক আমি লেজেণ্ড হিচাপে আখ্যা দিওঁ তেওঁলোকৰ এক্টিং কেৰিয়াৰৰ সফলতাৰ বাবে। কিন্তু হেথ লেজাৰ নামৰ অভিনেতাজন অমৰ হৈ পৰিল কেৱল মাত্ৰ এটা চৰিত্ৰৰ বাবে, দ্য ডাৰ্ক নাইটত কৰা জ'কাৰ চৰিত্ৰটোৰ বাবে। হেথ লেজাৰৰ জন্ম হৈছিল 4 এপ্ৰিল 1979 চনৰ অষ্ট্ৰেলিয়া পৰ্থ নামৰ এখন ঠাইত। তেওঁৰ পিতৃ এজন কাৰ ৰেচাৰ আছিল। কেৱল 11 বছৰ বয়স হওঁতে তেওঁ পিতৃ মাতৃৰ মাজত ডাইভৰ্চ হোৱা দেখিছিল, যিয়ে তেওঁৰ মনটো যথেষ্ট হতাশ কৰিছিল যদিও তেওঁ এক্টিং কেৰিয়াৰত যথেষ্ট গুৰুত্ব দিছিল আৰু কেৱল 17 বছৰ বয়সতে তেওঁ এক্টিঙৰ বাবে নিজৰ পঢ়া শুনা সকলো এৰি দিছিল। তেওঁ চিনেমা কৰাৰ উপৰিও আমেৰিকাৰ কেইটামান পপুলাৰ টিভি শ্ব' যেনে ডেছ, ট্ৰেপছ আদিতো অভিনয় কৰিছিল। তাৰ উপৰিও তেওঁ মনষ্টাৰ্ছ বল, কেছানোভা, কেণ্ডি, 10 থিংছ আই হেট এবাউট ইউ দৰে মুভিত অভিনয় কৰিছিল। এই সকলোবোৰৰ উপৰিও তেওঁ দ্য ডাৰ্ক নাইটত জ'কাৰৰ কেৰেক্টাৰটোৰ বাবে কৰা অভিনয়ৰ ফলত তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল, যাৰ বাবে তেওঁ অস্কাৰৰ লগতে গ'ল্ডেন গ্ল'ব নামৰ এৱাৰ্ড জিকিবলৈও সক্ষম হৈছিল। Why so serious? বিশেষ চৰিত্ৰটোৰ বাবে তেওঁ যথেষ্ট কষ্ট কৰিছিল অৱশ্যে। এটা ৰুমত অলমষ্ট 43 দিনমান নিজকে বন্ধ কৰি ৰাখিছিল আৰু লগতে তেওঁ বিভিন্ন ধৰণৰ কিতাপবিলাকো পঢ়িছিল জ'কাৰৰ লগত ৰিলেটেড আৰু ইণ্টাৰেষ্টিংলি এখন ডায়েৰী মেইনটেইন কৰিছিল, য'ত কিছুমান দৰকাৰী কথা পইণ্ট আউট কৰি ৰাখিছিল জ'কাৰৰ বিষয়ে। অৱশ্যে তেওঁৰ এই হাৰ্ডৱৰ্ক সকলোৱে যথেষ্ট পচন্দ কৰিলে, কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ এই বিশেষ সফলতা দেখিবলৈ তেওঁ জীয়াই নাথাকিল। মুভিখন ৰিলিজ হোৱা পূৰ্বতেই তেওঁৰ মৃত্যু হৈছিল মেডিচিনৰ অভাৰড'জৰ বাবে। কেৱল 28 বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় লোৱা এই মহান অভিনেতাজনৰ অভিনয় সকলো চিনেমা প্ৰেমীৰ অন্তৰত চিৰদিন জীয়াই থাকিব বাৰু। এই চৰিত্ৰটোৰ সফলতাৰ আঁৰৰ অন্যতম এজন ব্যক্তি দ্য ডাৰ্ক নাইটৰ নিৰ্মাতাজনেও যথেষ্ট প্ৰশংসাৰ পাত্ৰ। এয়াই আছিল ভিডিঅ'টো হেথ লেজাৰৰ বিষয়ে। যদি ভাল লাগিলে ভিডিঅ'টো নিশ্চয় শ্বেয়াৰ কৰিব সকলোৰে সৈতে। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।